নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী মৰাণ। প্ৰথমে মই অসমবাসী ৰাইজলৈ বহুত আন্তৰিক স্বাগতম যাচিলোঁ। আজি এই অৱস্থাত মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে ভালকৈ কথাখিনি অলপ চালি জাৰি চালে ভাল হয়। মই 2004-2005 চনৰ পৰা কেঞ্চাৰ বেমাৰৰ বনৌষধি আৱিষ্কাৰ কৰি চিকিৎসা প্ৰদান কৰি আহিছোঁ আৰু 2019 চনত মই অসমৰ নিউজ চেনেলৰ জৰিয়তে অসমৰ মাজত জনাজাত কৰিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে আমি 77 জন সম্পূৰ্ণৰূপে আৰোগ্য কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰিও মই ছুগাৰ, হাই প্ৰেছাৰ, পাইলছৰ, চিৰচিছ, গাঁঠি বিষ এইবিলাকৰ চিকিৎসা প্ৰদান কৰি আহিছোঁ। মোৰ ওচৰত কেনেকুৱা পেচেণ্ট আহে মই আপোনালোকক আজি মই নিজে স্পষ্টকৈ কৈ দিছোঁ যে যিখিনি পেচেণ্ট আধুনিক চিকিৎসা বিজ্ঞানৰ পদ্ধতিত অসফল হোৱাৰ পিছত মোৰ ওচৰত তেওঁলোকে আহে, হয়তো তেওঁলোকে বহুত দুখ, সেইটো সময়ত তেওঁলোকৰ শেষ উশাহ নিশাহ পৰ্যন্ত পায়গৈ আৰু আৰ্থিকভাৱে সম্পূৰ্ণ জুৰুলা হৈ পৰে। তেওঁলোকে স্পষ্টভাৱে মোক এই কথা জনাইছে যে তেওঁলোকৰ বহুত লাখ টকা গুচি গৈছে বুলি কয়। আৰু আমাৰ ওচৰত অহা যিখিনি পেচেণ্ট কমটি চিৰিয়াছ আছে তেওঁলোকক মই ভাল কৰিবলৈ সক্ষম হৈছোঁ আৰু যিখিনি বেছি চিৰিয়াছ আছিলে তেওঁলোকক ভাল কৰিব নোৱাৰিলোঁ। একচুৱেলি বেছি হৈ যোৱাৰ পিছত কোনো এটা বেমাৰ কোনো এজন চাইণ্টিষ্ট বা ডক্টৰ বা কোনো এটা মেডিচিনে ভাল কৰিব নোৱাৰে, এইটো সত্য কথা। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে যিকোনো বেমাৰ প্ৰথম অৱস্থাত ধৰা পৰাৰ লগে লগে আমাৰ ওচৰত আহিলে কমটি হৈ থাকিলে সোনকালে ভাল হয় আৰু বেলেগ কিবা অপাৰেশ্যন যদি আপোনালোকে কৰাব বিচাৰিছে তেতিয়াহ'লে কৰাব পাৰে আৰু কেম'থেৰাপি, ৰেডিয়েশ্যন কিবা যদি ল'ব বিচাৰিছে ল'ব পাৰে। ইয়াৰ লগত কোনো আমাৰ মেডিচিন ছাইড ইফেক্ট নাথাকে। আমাৰ মেডিচিনটো এতিয়া 2004-2005 চনৰ যিখিনি কেঞ্চাৰ পেচেণ্ট আছিলে তেওঁলোকৰ আজি পৰ্যন্তলৈকে তেওঁলোকৰ 18 বছৰ ৰানিং চলিছে, তেওঁলোকৰ কোনো কেঞ্চাৰ বেমাৰৰ লক্ষণে দেখা দিয়া নাই আৰু অনাগত দিনত তেওঁলোকক আমি চাই আছোঁ যাতে তেওঁলোকৰ সেইটো নুঠক, সেইটোৱে আমি আশা কৰোঁ। বহুত ধন্যবাদ। আশা থাকিল আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। 8404073955 বেবী মৰাণ। ধন্যবাদ।